Architect and team from Bangalore. আহিব দিয়া এয়া জেগা পাই গলো আহি জেগা পাই গলো এইটো কি জেগা হয় জেগাটো মই নাম নাজানো নহয় বা কি ধুনীয়া টিম দিছা জেগাৰ নামো ভালদৰে ক'ব নোৱাৰে ইয়াততো 4জনহে মানুহ আছে আৰু এজন কৈছিলে 5জন বুলি কৈছিলে ক'ত ইয়াত 4জনহে মানুহ আছে হেৰি এটা আছে চুচু কৰি আছে আহিব দে আহিছে চুচু কৰিব গৈছে ক'ত গৈছিলি চুচু কৰিব গৈছিলি নেকি चलो बैठ जाओ আহিলে কেণ্ডিডেট কনফাৰ্ম তো আৰ্কিটেক্টে মানুহ নহয় নি আৰে এয়া কি ইণ্টো দিছা এনেকে কিবা ইণ্টো দিয়ে নি কেনেকে ইণ্টো দিয়ে মোক কোৱা ঠিক এনেকে দিয়ে By your most interesting and entertaining character, DJ. এটো আকু ডিজে কোন रिमिक्स गाना बजाने वाला डीजे নহয় মই तुम सबकी बैंड बजाने वाला डीजे हूँ এটো কোন বে আমি কি বেলুন নেকি যে আমাৰ গ্যাস ভৰাই পেলাই উৰাই দিম বুলি কথা কৈছে এটো লোৱা ভাই তাক 1 সেকেন্ডে উৰাই দিয়া তোমাক কি দৰমহা দি এনে ৰাখিছো নেকি উৰাই দিয়া তুমি लिमिट में रह जब हीरो और विलन बात कर रहे हैं तो साइड आर्टिस्ट का क्या काम तुझे तो তুমি কি তাৰ দমক কি ভগাই গলা নেকি তা নিচিনা 10টা আহে আৰু যায় अब असली मुद्दे की बात करता हूँ शटर डाउन कल से दुकान क्लोज करनी है अरे लेकिन हमारा दुकान क्लोज कैसे होगा ওই রে কবার দালাল আঙ্গর টাকা লুটতেছে আমার পামুস দরকার পড়লে টাকা দিমু জলদি মোট এনা কো দালাল কবে আহি এইটো ভাই এইটোৱে কথা গম পাইছা তই ল্যাঙ্গুৱেজ চিনি পাই থাকা নাই আৰু ই বডি ল্যাঙ্গুৱেজ বুজি পাই থাকা নাই এতিয়া বুজুই আৰু সময় খতম হৈ গ'ল दुकान बंद माने এইটোৱে আছিল नहीं समझा तू नहीं समझा तो मुझे तेरे गिड़गिड़ाने को भीख मांगना कहते हैं যা তো তো রেড হ্যান্ড তো গবলে তামুক মাই থয়া যা ৰচোন তোমাক কি ইনে মই পইচা দি থৈছো নেকি পইচা যে মাহে হাজাৰ পইচা লৈ আছা ইনে দিছো নেকি ইমান সময় পৰা মই একচন কৰি আছো অলপ একচন দেখুৱাই দিয়া না তো মোৰ ৰাইট হ্যান্ড হে ব্ৰো যা তানুক তো মাই থয়া গুলি মাই দি ডাইরেক্ট तू क्या मेरा आदमी को मार के मुझे भी मार के तू चला जाएगा क्या मैं भी किसी एक बाप की औलाद नहीं है আবে ওই ডিজে নাম শুনি গান বজোৱা মেচিন বুলি ভাবিছা নেকি ফায়াৰে আপন ফায়াৰ এতিয়া তোৰ পাল্লা পৰিছে পাৰ্টনাৰ সবটো মৰিয়ে গ'ল তই মৰি যা हम भी मरने वाला नहीं हो মৰিব লাগিব নহলে তোক বচুৱা মানুহ কোন আছে ইয়াত ৰেডি गाइस दोस्तों যদি আমার ভিডিও যদি আমার ভিডিওটো ভাল লাগিল তেনে হলে প্লিজ ভিডিওটোক লাইক কমেন্ট আৰু শেয়ার আৰু চ্যানেলটোক সাবস্ক্রাইব কৰি দিবা আমার লগত আছে সাহিল 5.0 তেখেতৰ চ্যানেলটো সাবস্ক্রাইব কৰি দিব সাপোর্ট কৰক অসমৰ ৰাইজে আৰু যেন তেও আগবাঢ়ি যাব পাৰে ঠিক আছে আমাৰ লগত আছে উসমান WS ঠিক আছে চ্যানেলটো সাবস্ক্রাইব কৰি দিব লগতে আছে মোৰ নামটো খলাই দিছো হয় নেকি উসমান 2.0 উসমান 2.0 আৰু মই WZ চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু লগতে আমাৰ লগত আছে গুলজাৰ ভাই
গুলজাৰ ভ্লগছ তো আপোনালোকে দেৰি নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব